চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বজাই দিব। যোৱাবাৰ আকৌ বৰুৱানী আন্টিয়ে বেয়া পাইছে কিন্তু। পিছে এতিয়া কি কৰিবি? এনেই এডমিশ্যনটো ক'ত ল'ম বুলি ভাবিছ বাৰু? ক'ত ল'বি মানে গাৰ্লফ্ৰেণ্ডে য'ত লৈ তাতে লওঁ। পিছে বাইক এখন হোৱা হ'লে ভাল আছিল। পৰীক্ষাত 3rd ডিভিজন পাইছ, তোক আকৌ বাইক লাগে? বাপেৰে পাতি চাইকেলখন দিব নাই তোক? তই কি বুলি ভাবিছ আমাৰ দেউতাক? এনেও দেউতাই আগতেই কৈ থৈছে, মই 1st ডিভিজন পালে বাইক আৰু 3rd ডিভিজন পালে গাড়ী দিম বুলি আগতেই কৈ থৈছে। এতিয়া ভাবি আছোঁ কোনখন গাড়ী ল'লে ভাল হয়। ভাই ইমান ফুটনি মই ভাল নাপাওঁ আৰু তোৰ আণ্ডাৰ পেণ্টটো ছিগি সেই সুদা ইলাষ্টিকডাল হৈ নোযোৱালৈকে বাপেৰে তোক এটা আণ্ডাৰ পেণ্ট কিনি নিদিয়ে। সেইটো বাপেৰে তোক 3rd ডিভিজন পোৱাৰ পিছতো গাড়ী কিনি দিব। ফাল্টু বুলি ভাবিছ নেকি? ফটোৱা কথাখন দেই মোৰ আগত। বিশ্বাস নাই হয়? চাবি সঁচানে মিছা? চাওঁচোন বাৰু। দেউতা, গাড়ী লোৱাৰ কথা যে কৈছিলা, কিবা কি গাড়ী ল'ম কিবা পচন্দ কৰিছা নি? এখন চাইছোঁ চোৱাত, কিন্তু কোনটো ৰং ল'লে ভাল লাগিব সেইটোহে ঠিক কৰিব পৰা নাই, তাকেহে চাই আছোঁ বৌ। ভাই অমুকা এনেই ফুটনি মাৰি থকা মানুহ নহয়। ষ্টাৰ পাম বুলি কৈ 3rd ডিভিজন পাব পাৰোঁ, সেইটো বেলেগ কথা। কিন্তু এনেই ফুটনি মাৰি থকা ভকত নহয় অমুকা। ব'ল এতিয়া কি গাড়ী চাইছে চাই লওঁ, তয়ো চাই ল'বি। তোৰ বাপেৰে পাইছ কিন্তু দেই, মানি গৈছোঁ। মই 1st ডিভিজন পোৱাৰ পিছতো মোৰ দেউতাই মোক চালা বাইক এখন দিয়া নাই, তোৰ বাপেৰে তোক 3rd ডিভিজন পোৱাৰ পিছতো গাড়ী দিব ওলাইছে। মানি গৈছোঁ দোস্ত, মানি গৈছোঁ। আৰে বাপে কাৰ খুৰাদেউ বহিছে? মোহন বহা। দেউতা গাড়ীখন মোৰে হ'বনে? আৰে তোলৈকে কিনিছোঁ আকৌ। মানে মোৰ কলেজলৈ লৈ যাব পাৰিম ন? অকল তোৰ কলেজলৈ নে? যাৰ কলেজলৈ মন যায় তাৰ কলেজলৈ নিব পাৰিবি। আৰু ক'ৰবালৈ গ'লেও লৈ যাব পাৰিমনে? য'লে নিয় ত'লে নিবি, যেতিয়াই নিয় তেতিয়াই নিবি। তোৰ গাড়ী তোৰ কথা, মোৰ কিডাল আপত্তি আছে নে কি কোৱা মোহন? এইখন চা। এইখনচোন বেটেৰী ৰিক্সাহে, তুমিচোন মোক গাড়ী দিম বুলিহে কৈছিলা। জোকত পাইছ 3rd ডিভিজন আৰু তোক কি BMW দিব লাগিছিল মই? চালা চোৰৰ বাচ্চা, এইখন কিনি দিম, কলেজে কলেজে গৈ ভাড়া মাৰি ফুৰিবগৈ। গাড়ী লাগে? খুৰাদেউ মই এতিয়া উঠিছোঁ দেই, পাছত আহিম। চলা গাড়ীখন ভাল লাগিছে দেখিবলৈ। কলেজলৈ যাওঁতে মোকো লৈ যাবি ৰাতিপুৱা। আহিছোঁ, পাছত লগ কৰিম দেই। কুকুৰ গাড়ী লাগে? চুপ চালা, পেন পেনাবলৈ আহিছ এতিয়া।